Ingnam Raikoma Saiki Atomen Tengpi Kahomotor Kenet Dunlong. Nijang Karbian Long Keroni Sortan Rens Mokoilum Police Outpost Arlo Kaho Tengpi Ingnam Raikoma Saiki Klematum Pen. West Caribbean Tengpi Kirot Kahopen Meghalaya Ponji Puaho Tengpi Lapen Bolero Pickup a motor ML 10B4324 Kenep Dunlong. Ingnam Raikoma Saiki Atomen Kapachini Pon Tengpi Kahowek Abang Potum Karwajok Nep Dunlong Ledalo Pusi Pachini Pon. Carbian Long Arlo Tengpi Kirot Kaho Tum Non Ponta Ington Wang Belang. Lucky Metang Alongri Kechapavera Sonsi Mandelo. Lasi Carbian Thomas Consular Forest Department Lapen Social Organization Songke Don Lapen Kite Kire. Atum Chelang Pet Penrada Pan Awareness I think Corazon Te Messenji Pusi Ingnam Raikoma Saiki Atomben Ning Japon. Keroni Pen Edward Tiso Lotiki Minius Carbian Long. Meghalo Kimantor by Contata Mobile Card Call of Dogoise, Aloha, the Kibu Progress, Corpora, Asante Darko Relay, but of Dogo Sagaricon, Call Logo Kiman Purman Catastrophe. The Potompa Moy Gute Kotagani Koi Asu, Nolog, sort of hay. All Priapuna Rati Pua Raita Bazamanot, Dora Hosebele, it opener Mokoilum area pra. ধৰি লোৱাৰ পিছত আমাৰ চেফ ছাৰৰ জনালে তাৰপিছত তেখেতে মোক ৰাতিপুৱা জনাই সোনকালে যোৱা তুমি ষ্টাফ লৈ পেলাই তাতে মুকলুম ষ্টাফে গাড়ী এখন ধৰি ৰাখা হৈছে বুলি কয় আমি ফটোফট ছাৰে কোৱাৰ লগে লগে আমি ওলাই গ'ল তাৰপিছত দেখা পালোঁ তাতে অলৰেডি এটা গাড়ী ডিটেইন কৰা মেল গাড়ী কাট হ'ল আপোনাৰ ইয়াত থকা পাইন গছ এইটো আপোনাৰ মাৰ্কেট ভেলু গতিকে ইমান নাই যে আপোনাৰ ৰাফলি এৰাউণ্ড approximately 20,000 মানুহ ওচৰত থাকিব এইটো মাৰ্কেট ভেলু কোন জায়গাৰ পৰা উদ্ধাৰ মানে জব্দ কৰিছে ঠাইখিনি কি ঠাইখিনি অনলি মুকলুম এৰিয়া জাগাখিনি গম পোৱা নাই এইটো এৰিয়া জাগাটো কি কয় এইটো মই নিজেও মানে মুকলুম এৰিয়া কিন্তু মুকলুম এৰিয়াৰ পৰা এইটো ধৰা হৈছে ৰাতি প্ৰায় আপোনাৰ 8টা বজামানত কিন্তু মূল্যবান গছ নহয় বুলি আপুনি উল্লেখ কৰিছে মূল্যবান গছ নহলেও কিন্তু দেখিবলৈ পোৱা গৈছে মাত্ৰ দুটা দিন উকলি গৈছে যে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে বৃক্ষৰোপণ কৰিছে বিভিন্ন দল সংগঠনৰ বিভাগীয় লোকে কিন্তু এনেদৰে দেখিবলৈ পোৱা গৈছে কাৰ্বি পাহাৰত বা কাৰ্বি আংলঙত বনধ্বংসযোগ্য কি ক'ব বিচাৰিব প্ৰতিৰোধৰ বাবে আসলতে কেনেকুৱা ব্যৱস্থা আপোনালোকে হাতত লৈছে বা কি চিন্তা চৰ্চা কৰিছে অনাগত দিনৰ বাবে মই হেতু কথালৈ ক'ব বিচাৰো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বিভিন্ন অৰ্গেনাইজেশ্যন মিলি সংগঠন যিমান আছে মিলি হেতু এৱেৰনেছ প্ৰগ্ৰাম থোৱা একদম গাঁৱত গৈ এটো বহুত দৰকাৰ কাৰণ এনেকুৱা দেখা হৈছে আমাৰ মানে গাঁৱৰ থকাৰ মানে একো কৰিবলৈ নাই খাবলৈ নাই হেবোৰ লাইনত সোমাই একদম বহুত পৰিৱেশ নষ্ট কৰা হৈছে এইটো বহুত বেয়া লাগিল আমাৰো কিন্তু আমাৰ ষ্টাফ একদম ডিউটি নন ষ্টপ কৰাৰ কাৰণে আজি যিখিনি পাৰিছো ধৰি আনা হেতু আমাৰ বহুত গৰ্ব ফিল কৰিছো আমি সো গতিকে এনেকৈ কৰি থাকিম যেটো মই কলো আপোনালোকক হেতু মানে এৱেৰনেছ গাঁও গৈ মানে অকল আমাক বুলি নহয় আৰু অকল আমি নোৱাৰিম গুটেই মানে মিলি হেতু এৱেৰনেছ গাঁও গৈ মানে হেতু প্ৰগ্ৰাম পাতি যাতে মানে হেতক বুজাই পেলাই যে মানে হেতু মানে যদি দিনে দিন এনেকৈ নষ্ট কৰি পেলালে আকৌ কৰি থাকিলে একদম আমাৰ পৰিৱেশৰ কাৰণে বহুত ডিফৰেষ্টেশ্যন হিচাপত বহুত মানে ডিফেক্টিভ হ'ব বুলি আমি হেতক বুজাব লাগিব যদি কোনে গছসমূহ আসলতে কোনে কাটা বুলি সন্দেহ কৰিছে আৰু ক'ত লৈ গৈ আছিল এইবোৰ সন্দেহ কৰিছে তো কোনে কাটিছে এইটো গম পোৱা নাই কিন্তু গাড়ী ধৰি পাইছে সব পলাই গ'ল বোলে তাৰপিছত এইটো হেডিং কৰি আছে আপোনাৰ মেঘালয় ফালে গাড়ীখন কোৰ মেঘালয় নে অসমৰ গাড়ী এইটো এতিয়া বৰ্তমান গম পোৱা নাই এতিয়া খালি আমি লিখা হেতু এখিনি গম পাইছো এইটো তদন্ত কৰিব লাগিব কোৰ হয় গাড়ীটো আৰু মেঘালয় গাড়ী নে ইয়াত কোট গাড়ী এইটো কিন্তু খালি গম পাইছো মেঘালয় ফালে মানে হেডিং কৰি আছে আৰু মানে মেঘালয় অভিমুখে আছে আৰু মেঘালয় নম্বৰৰ গাড়ী মেঘালয় নম্বৰৰ গাড়ী ৰেজিষ্ট্ৰেচনটো এখিনিহে জানো এতিয়া বৰ্তমান